নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ গোৱালপাৰা জিলাৰ দৰংগিৰিৰ এই নিউ মছখলি বোলা জাগা এখুটাত ফিচিং কম্পিটিশ্যন পাতিছে। এই ফিচিং কম্পিটিশ্যনত আজি সেই ফাৰ্ষ্ট প্ৰাইজ হৈছে 5 লাখ টকা, ছেকেণ্ড প্ৰাইজ 3 লাখ টকা, থাৰ্ড প্ৰাইজ 2 লাখ টকা আৰু ফ'ৰ্থ প্ৰাইজ 1 লাখ টকা। বাকী এনেকৈ কনচলেশ্যন প্ৰাইজ বহুত আছে। বেছি দেৰি নকৰোঁ, আজি আপোনালোকক একদম সন্মুখৰ পৰা দেখুৱাই আছোঁ। এয়া ফ্ৰণ্টতে আছোঁ মই, বেছি দূৰ নাই, এই সন্মুখত। এতিয়া যাই কেনে আপোনালোকক সম্পূৰ্ণ দেখুৱাই আছোঁ, ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব ভিডিঅ'টো। আৰু যদি মোৰ চেনেলৰ আপুনি নতুন আলহী তেন্তে ছাবস্ক্ৰাইবটো কৰি দিব, বেল আইকন দবাই দিব। ধন্যবাদ। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এনেকুৱা বৰষুণৰ বতৰ, এয়া বোকা বোকা পৰিৱেশ এটা হৈছে। চাওক, জাহিবাৰী সমান হৈ গৈছে আজি। চাওক, এনেকুৱা মানুহৰ এটা হুলস্থুল পৰিৱেশ। বেছি দেৰি নকৰি ভিতৰলৈকে সোমাই যাওঁ। এয়া চাওক, মই সম্পূৰ্ণ ফিচাৰীটো একফালৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। চাওক, চাৰিওফালে একদম মানুহে মানুহ এনেকৈ ভৰি পৰিছে। মই এই মাজভাগত আছোঁ, এইখিনি পুখুৰীটাৰ মাজতে অলপ আলিহেন আছে, এইখিনিতে আছোঁ। আৰু চাওক, চাৰিওফালে কেৱল মানুহ, কেৱল মানুহে মানুহ, মানে হাজাৰ হাজাৰ পাৰ্টি ইয়াত পাৰ্টিচিপেট কৰিছে। আৰু এতিয়া এয়া খেল আৰম্ভ হ'ব। আৰু এতিয়া 9 বাজিলে, সকলোৱে এনেকৈ ৰেডি হৈছে। এয়া চাওক, আৰম্ভণি হৈ গ'ল। চাৰিওফালকে বৰশী বোৰ পেলাই দিলে। এই এটা বৈদ্য ডাঙৰ, এই বহুত গণ্ডগোল কৰি আছে এতিয়া, দেখিছে না? উঠা পাই উঠছে, 1.5 কিলোমান হ'ব না? ক'ৰ পৰা আহিছে আপুনি? টিকৰিগিলা। টিকৰিগিলাৰ পৰা বোলে অহা হৈছে, ইমান দূৰৰ পৰা। ওজন কৰিব আহক। এয়া কম্পিটিশ্যন আৰম্ভ হৈ 5 মিনিট মানৰ ভিতৰতে চাওক, মাছ হৈ গৈছে। আৰু এনেকৈ আৰম্ভ হোৱাৰ 5 মিনিট মানৰ ভিতৰতে এনেকৈ চাওক, লাইন হোৱা আৰম্ভ হৈছে। লাইন হ'ব ন ইয়াত, এনেকৈ এইবিলাক লাইন কৰি থ'ব ইয়াতে বান্ধি কমপ্লিট। ইয়াত যিকেইটা চবতকৈ হায়েষ্ট প্ৰাইজ হয় সেইটো মানে ফাৰ্ষ্ট দিয়া হ'ব। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ এনেকৈ দিব, আৰু বাকীবিলাকতো কনচলেশ্যন প্ৰাইজ দিব। এইখিনিতে আপোনাক দেখুৱাওঁ, আমিও আহিছোঁ কম্পিটিশ্যনত আজি ভাগ ল'বা। এই আমাৰ মামা আছে, সুদূৰ গুৱাহাটীৰ পৰা আহিছে। আৰু লগত আছে ৰাতুল, আটা মাৰি আছে নেকি ৰাতুলে? এই খানাৰ দানা ৰেডি কৰি আছে মাছৰ। আৰু এয়া মাজু আছে লগত, এইটো ডাবপাৰাৰ পৰা আহিছে। আমি একেলগে এতিয়া এটা বঞ্চিত 5জনমান লটকা দিছোঁ। আপোনালোকক বেলেগ গিলাও দেখাম একেলগে, কিন্তু আমাৰ মামাই বা কি কৰে, এনে কি খাটাং না পাটা? খাটাং মানে কি কবি, দেখা নাই পৰিস্থিতি। 5 লাখ লৈ যাম না, অলপ পিছত দেখা যাব দে দেখা যাক কাৰ কপালত কি ফুল ফুটে। আৰু এয়া পাৰ্টনাৰ হাতে আহিছে। ক'ৰ পৰা আহিছে ভাই? মেন্দি। কেইজন আহিছে আপোনালোকে? আমাৰ 5জন আহিছে, 6জন আহিছে বোলে। কেইটা বৰশী সপোনত মই ডাঙৰ মাছ পাৱা দেখিছে। সপোনত ডাঙৰ মাছ পাৱা দেখিছে বোলে। ই তাৰমানে আজি দ্বিতীয়ত হয়তো পাব। কেইজন আহিছে আপোনালোকে? 6জন। এনেকৈ এটাৰ পিছত এটা মাছ ধৰি লৈ আহি আছে। আৰু ই এনেকৈ জীৱনচাৰী দাউছে, পাল্লাত দিবা ধামাধুম। একদম বৰষুণৰ বতৰ। মই এনেকৈ ইয়াৰ ওপৰত উঠি আপোনালোকক দেখুৱাই আছোঁ। চাওক, ভিডিঅ'বিলাক ইমান ক্লিয়াৰ নহ'ব, যিহেতু বতৰটো অলপ ডাৱৰীয়া আৰু মোৰ মোবাইলটো অলপ কম দামী, সেইকাৰণে এনেকৈ দেখুৱাই আছোঁ আপোনালোকক। চাওক, 3 কিলোমান হ'ব নেকি না এইটো? এইটো লগতে তাৰমানে কাটা লৈ আহিছে, ইয়াত ৱেইট কৰিব। এইবিলাক দিয়ে মাছবিলাক মাৰি আছে। এইটো বৰলৰ টোপ আৰু লগতে আটা কিবা কিবি এনেকৈ দিয়ে। কেঁচু আনিছে ন, কেঁচু দিছে লগত। মানে যাই যেনেকৈ পায়, যি পায় তাকে দিয়ে মাৰি আছে। আৰু এইখিনিতে লগ পালোঁ, এয়া আমাৰ দুধনৈৰ পাৰ্টি, লোকেল পাৰ্টি। কেনেকুৱা
আৰম্ভ কৰিছে আমাৰ এইটো চাইডৰ পৰা একো বৰ্তমান একো পাৰফৰ্মেঞ্চ নাই। আচ্ছা এইটো চাইডত আৰম্ভ হ'ল, অলপ ভাল লাগিল, দেখিলোঁ ভাল লাগিল, বহুত মানুহ সিফালে পাই আছে মাছ পাই আছে। পিছত এনে আপোনাৰ কেনেকুৱা অনুভৱ পাবিনে আজি 5 লাখ? সেইটোতো আশা নকৰোঁ আমি, ফূৰ্তিতে মাৰিব আহিছোঁ। এতিয়ালৈকে এটা পোৱা নাই? নাই পোৱা নাই। ঘাঁহ বন এনেকৈ কিবা কিবি মিক্স কৰিছে না, এই আটা চাটা কিবা কিবি এনেকৈ একেলগে মিক্স কৰিছে। যিহেতু গ্ৰাছ কাপ মাছ বেছি আছে সেইকাৰণে মানে গ্ৰাছ কাপৰে খাদ্য লৈ আহিছে। আৰু যিখিনি উঠিল মাছ গোটেই গ্ৰাছ কাপে বেছি উঠিল। হয়। ঠিক আছে, আপুনি চবতকৈ ডাঙৰ মাছটো পা, তাকে আমি কামনা কৰোঁ। 5 লাখ টকা আমাৰ দুধনৈত গ'লে আমাৰ ভাল হ'ব। আমাৰ ইয়াতে যদি 5 লাখ টকা এটা থাকি যায় আমাৰ দুধনৈতে বহুত ভাল হ'ব। আপোনালোক ক'ৰ পৰা আহিছে দাদা? হা, নৰ্থ গুৱাহাটী। দাদা আপুনিও ভাগ লৈছে? পাইছে না নাই? ক'ৰ পৰা আহিছে দাদা? আমি नॉर्थ गुवाहाटी कहाँ से हो आप लोग? हम दूसरे से हैं। क्या लगता है आपको 5 लाख मिल जाएगा? सस्ता पड़ेगा। এইবিলাক এনেকৈ স্পেয়াৰ বৰশী ৰাখি থৈ দিয়া হৈছে, যদি এটা দুটা ভাঙে মানে কিবা এটা নষ্ট হয় তো এইবিলাক স্পেয়াৰবিলাক ইয়াৰ পৰা ইউজ কৰিব। ক'ৰ পৰা আহিছে দাদা? বঙাইগাঁও। কেইজন আছে? আমি 4জন আছোঁ। 4জন। পাইছে না এতিয়ালৈকে মাছ? পোৱা নাই, পাম বুলি আশা কৰি আছোঁ। আগে পিছে ক'ৰবা ভাগ লৈছিল এনেকা কম্পিটিশ্যনত? मैं फर्स्ट। दादा आप कहाँ से हो? विलियम नगर से। विलियम नगर। अच्छा, मिला है मछली अभी तक? मिला था, अभी छोड़ दिया, ये निकल गया। वो निकल गया मतलब मिस्टेक हो गया, देखे गया। क्या लगता है आपको 5 लाख मिलेगा? हाँ, 5 लाख मिलेगा आज? ट्राई करेगा। ठीक है, बहुत है। हाँ बहुत है टाइम, अभी तो आधा घंटा चला गया। कोशिश करने तो मिलेगा। नहीं होता है। क्या क्या फिर से बोलिए फिर से एक बार बोलिए, अमिताभ बच्चन का डायलॉग है कोशिश करने वालों की कभी हार नहीं होता है। ये बिल्कुल सही बात बोला है। ठीक है, बेस्ट ऑफ लक सबको। थैंक यू। দাদা আপোনালোক ক'ৰ পৰা আহিছে? গুৱাহাটী। কেইজন আহিছে? পাইছে না এতিয়ালৈকে মাছ? এতিয়ালৈকে পোৱা নাই বৰ্তমান। এনে কি ক'ব আপুনি এই বিষয়ে? বিষয়টো বৰ্তমানটো ভালেই, এতিয়া দেখা কিছুমানে পাই আছে, আপুনি পোৱা নাই সেইটো তাৰ বেয়া আৰু। বেড লাগ নহয়? সেই কথাটো। এনে আপুনি আগে পিছে ক'ৰবাত ভাগ লৈছিলে এনেকুৱা কম্পিটিশ্যনত? কম্পিটিশ্যনত তেনেকৈ ভাগ লোৱা নাই, এনেই মানে কম্পিটিশ্যন তেনেকৈ কৰা নাই, কিন্তু এনেই আমি মানে ফিচিঙত আহোঁ আৰু মাজে মাজে। এইটো ফাৰ্ষ্ট টাইম আহিলোঁ। এইটো ফাৰ্ষ্ট টাইম আছে। ঠিক আছে, এনে কেনেকুৱা অনুভৱ? 5 লাখ টকা পাবনে আপুনি? ভালে অনুভৱটো কৰোঁ পাবৰ কাৰণে। যদি পায় কি কৰিব? যদি পায় আৰু ফূৰ্তি লাগিব। পূজাৰ বজাৰ তাকে ভাল লাগিব। হয়। ঠিক আছে, শুভকামনা থাকিল আপোনাক। পাওক ডাঙৰ মাছটো চবতকৈ। তো এয়া চাওক, এটা এনেকুৱা এটা হুলস্থুল এটা মুহূৰ্ত, এনেকুৱা এটা পৰিৱেশ হৈছে ঠাইখিনিত, মানে নাজানো এতিয়া কাৰ কপালত কি হৈ যায়। এই 5 লাখ টকাটো কোনে পায়? ছেকেণ্ড পালেও বহুত লাভ, কাৰণ কিয় ছেকেণ্ডতো 3 লাখ টকা আছে। হেল্ল' মেডাম, आप कहाँ से आया है? शिलोंग से। यहाँ साहब यहाँ लोग शिलोंग पर आए थे। आप लोग टोटल कितना आदमी है? 6 आदमी। मिला है अभी तक मछली? अभी तक नहीं मिला है? नहीं मिला। क्या लगता है गुरुजी आपको मिलेगा आज मछली? मिलेगा ना? कॉन्फिडेंस के साथ है? कॉन्फिडेंस रहेगा। अरे यार मिल जाएगा। यार দাদাসকলক চাওক, একদম ছাতি টনে লৈছে, বৰষুণৰ বতৰ। ক'ৰ পৰা আহিছে আপুনি? দুধনৈৰ পৰা। आप नागालैंड से? कितना आदमी आया? लगभग 30 अच्छा, मिला? पूरा अलग अलग कुछ मिला है अभी तक? अभी एक ही मिला। कितना वेट हुआ? अराउंड 1 किलो छोटा। আচ্ছা, 1 কিলো 200 গ্ৰামৰ পাইছে। আমি আশা কৰোঁ পাওক সকলোৱে। আপুনি ক'ৰ পৰা আহিছে দাদা? বোকাখাট। এয়া চাওক, বোকাখাটৰ পৰা আহি ওলাইছে ফিচিং কম্পিটিশ্যনত ভাগ ল'বৰ কাৰণে। তো কেইজন আছে আপোনালোকে? আমি 4জন আহিছোঁ। পাইছে এতিয়ালৈকে নে পোৱা নাই? বোকাৰৰ পৰা অকলে আহিছোঁ, আৰু লগত গোলাঘাটৰ পৰা লগত 3জন আহিছে, আৰু বেলেগ গোলাঘাটৰ পৰা আহিছে। গোলাঘাট বোকাখাট চাৰিওফালৰ পৰা আহিছে, লগ হৈ কেনে আহিছে। চখ এই মাছ মৰাটো এটা ডাঙৰ চখ, নহ'লে ইমান দূৰৰ পৰা আপুনি আহেনে? এই দাদাজনক আকৌ লগ পালোঁ, সিদিনা আগৰ কম্পিটিশ্যনতো দেখিছিলোঁ আপোনাক। কেনেকুৱা পাইছে আজি? পাইছোঁ মানে এটা পাইছোঁ। কিমান মান ওজন হৈছে? ওজন কৰা নাই, 1 কিলোৰ ওপৰত হ'ব। একজন ইয়াতে চিনাকি পাৰ্টনাৰ লগ পালোঁ। कितना आदमी है आप लोग? एक आदमी। अभी तक मिला नहीं? क्या लगता है आपको मिल जाएगा ना 5 लाख? वो तो बोल नहीं सकते, ये तो नसीब का बात है। নাজানো আজি কাৰ কপালত কি ফুল ফুটে, অলপ পিছতহে গম পোৱা যাব। আপোনালোকে চাই থাকক, একদম শেষলৈকে মই কমপ্লিট দেখুৱাম। আৰু এয়া আমি এতিয়া কথা পাতিম, এয়া ফিচাৰী গ্ৰুপ, ইহঁত মালিকসকল আছে ইয়াত একেলগে। এখেতৰ নাম হৈছে বিচিত্ৰ ৰাভা। এখেতসকলে মানে গ্ৰুপ হৈ ফিচাৰীটো মাছ দিছে ইয়াতে। এই খেলটো যে পাতিছে আপোনালোকক কেনেকুৱা ধৰণৰ মানে দিছে? এইটো বন্ধক না কিবা এনেকুৱা কণ্ট্ৰেক্ট চিষ্টেমত নে কি? এনেকৈ অলপ কণ্ট্ৰেক্ট চিষ্টেমত দিয়া হৈছে। মানে আপোনালোকক কি দিব ইয়াত?
কিবা এটা বেনিফিট দিব আৰু বেনিফিট দিছে না দিব? দিছে অলপ চলপ দিছে আৰু দিব আৰু আচ্ছা, তো আপোনালোকৰ মানে অকল খালি ফিচাৰী আৰু ইয়াত কম্পিটিশ্যন লোৱাৰ কাৰণে ঠাইখিনিহে লৈছে বন্ধ, মানে এটা কণ্ট্ৰেক্ট টাইপৰ এই খেলটো যে পাতিছে ইয়াৰ কমিটিটো বেলেগ? কমিটিটো বেলেগ। তো আপোনালোকে কিমান বছৰৰ পৰা ইয়াত ফিচাৰীত মাছ দিয়ে? 2000 আমি পুখুৰীটো ষ্টাৰ্ট কৰিছোঁ 2000 চনত। 2000 চনত। তাৰপিছত আমাৰ ধনঞ্জয় ৰাভাৰ নেতৃত্বত এই পুখুৰীটো নামকৰণ হৈছে, ৰেজিষ্টাৰ হৈছে। এই কাৰণতে এই বস্তুটো এনেকুৱা 2000ৰ পৰা মানে ষ্টাৰ্টিং হৈ আছে। খালি এইটো মানে খেলৰ বিষয়টো আজি মানে লিষ্টত দিয়া হৈছে আৰু ৰিজৰ্ট দিছে বস্তুটো ন? এনে আপোনালোকৰ লাভ আছে ইয়াত? তো এই খেলটো যে দিছে ইয়াত আপোনাৰ বেছি লাভ হ'ব মানে এনে মাছটো মাৰি বিক্ৰী কৰা অনুভৱ এটা আছে আৰু কি হোৱাৰ কাৰণে এনে বস্তুখিনি অলপ ভাঙি ক'লে ভাল আছিল। মানে ইহঁতে কিমান কি কেনেধৰণত লৈছে আপোনালোকৰ? আমাক 1,10,000 টকা দিব আৰু 1,10,000 টকা দি আপোনাৰ ফিচাৰীটো লৈছে। এতিয়া মাছ যদি বেছিকৈ মাৰি লৈ যায় সেইটো আৰু লৈ যাব আৰু আজিৰ দিনটোত 9টাৰ পৰা 2টা বজালৈকে যিমান পায় সিমান লৈ যাব আৰু মুঠতে 1,00,000 টকা আপোনালোকৰ। আৰু যদি 1,00,000ৰ বেছিও মাছ মানুহ মাৰি লৈ যায় এইখিনিতো লৈ যাবই দিব, লৈ যাবই দিব। ক'বলগীয়া নাই। আপোনালোকক 1,00,000 টকা দি দিছে। 1,10,000 টকা 1,10,000 টকা এওঁলোকক দি দিছে মানে ফিচাৰীটোত মাছখিনি মাৰিব। মাৰাৰ পিছত যিখিনি লৈ যাব আৰু এই 9টাৰ পৰা 2:30 বজালৈকে আপোনালোকে দেখিলে। ঠিক আছে, ধন্যবাদ সকলোকে। ক'ৰ পৰা আহিছে আপুনি? গুৱাহাটী পাঞ্জাবাৰী। আৰু এয়া চাওক, এয়া চিপচিপীয়া বৰষুণৰ বতৰতে আমাৰ এই আইতা এগৰাকী আহিছে, দেখা পাইছে না? অঁ, এই বৰষুণৰ বতৰত আইতা ছাতি লৈ আহিছে। মাছ মাৰা খেলা চাব আহিছা? ক'ৰ পৰা আহিছে আপুনি? টিলাপাৰাৰে। কেনেকুৱা লাগছে? ভালে লাগছে খেলাটা দেখা পাই? হা? আপনি আগে পিছেতো দেখা নাছিলি, এবাৰ ফাৰ্ষ্ট দেখা পালে আপুনি? আৰু আপুনি ক'ৰ পৰা আহিছে? একেলগে আহিছা? কেনেকুৱা লাগছে খেলা চাই না? ভাল লাগছে? আচ্ছা, মৰিলে দেখাই নাপাব, হয়তো কথাটা। অঁ, এটা মাছ মাৰি 5 লাখ টকা লৈ যাব না? অঁ, চাওক, মানে চাওক, এই বুঢ়া চেঙেৰা বুলি কোনো কথা নাই, একেবাৰে চাৰিওফালৰ পৰা মানুহ আহি ইয়াত আৱৰি ধৰিছে। চাওক, মই এনেকৈ ভিজি ভিজি আপোনালোকক ভিডিঅ' বনাই দেখুৱাই আছোঁ। চাওক, নেৰা নেপেৰা বৰষুণৰ মাজত মই আপোনালোকক দেখুৱাই আছোঁ। বৰষুণ পৰাৰ ফলত হয়তো সেই আগত যিকেইটা পাইছে সেইকেইটাই মানে ফাৰ্ষ্ট প্ৰাইজ পাব, এইটো খাটাং। আৰু এতিয়ালৈকে তাৰমানে মাছ আৰু বৰশীত লগা নাই। 2 কিলো 490 গ্ৰাম লাষ্ট যে সেইটোৱে মানে পাব, তাতকৈ বেছি আৰু নাই ইয়াত জানামতে। এনেকুৱা বৰষুণত হয়তো মাছে নাখাব। এতিয়া কমপ্লিট 2:30 বাজি সম্পূৰ্ণ হ'ল। এনেকৈ বৰশীবিলাক বন্ধ কৰি আছোঁ। এতিয়া প্ৰাইজসমূহ দিব ইয়াতে, আপোনালোকক দেখুৱাম, একদম শেষলৈকে চাই থাকিব। প্ৰাইজসমূহ দিব এতিয়া। আৰু এওঁলোক হৈছে এই কমিটিৰ মানুহবিলাক। আপুনি কওকচোন, এই নেক্সট খেলা আৰু কেতিয়া আছে? 5 তাৰিখ। 5 তাৰিখ। এই 5 তাৰিখ নংষ্টেনত হ'ব 5 তাৰিখে। আৰু তাৰপিছত 15 তাৰিখ। 15 তাৰিখ এইটো শ্বিলং। 15 তাৰিখত গ'লে শ্বিলঙত হ'ব নেক্সট খেল। যদি কোনোবাই খেলিব বিচাৰে তেন্তে যোগাযোগ কৰিব পাৰিব। এই ডিছক্ৰিপশ্যনত মই নাম্বাৰ দি থৈ দিম। আৰু এইটোৱে হ'ল শেষত ফাৰ্ষ্ট প্ৰাইজ, 2 কিলো 490 গ্ৰাম। আৰু ছেকেণ্ড প্ৰাইজ 2 কিলো 390 গ্ৰাম। আৰু থাৰ্ড প্ৰাইজ হৈছে আপোনাৰ 2 কিলো 290 গ্ৰাম। আৰু 4 নম্বৰ প্ৰাইজ হৈছে আপোনাৰ 2 কিলো 240 গ্ৰাম। আৰু 5 নম্বৰ প্ৰাইজটো এইটোতো দেখাই নাযায় কিমান বা হৈছে, মুঠতে এইটো 5 নম্বৰ। আৰু এই বাকী যিমানখিনি দেখিছে এইবিলাক কমপ্লিট কনচলেশ্যন প্ৰাইজ। এতিয়া প্ৰথম প্ৰাইজ আমি দিবলৈ ওলাইছোঁ। কেজিখিনি ৰেচাগুৰি 600 কেজি। দেখুন টিকেট নাম্বাৰ আৰু 7198। ইয়াৰ ফাৰ্ষ্ট প্ৰাইজ। এয়া এইটো ফাৰ্ষ্ট প্ৰাইজ হৈছে ৰিচুৰ পৰা আহিছিল বোলে। ৰিচুৰ পৰা আহি এই 2 কিলো 490 গ্ৰামৰ মাছটো মাৰি কেনে 5 লাখ টকা এটা লৈ গ'ল। এয়া 5 লাখ টকা কেছ 5 লাখ টকা। লগতে মাছটো একেলগে উপহাৰ দি দিছে। এতিয়া ছেকেণ্ড প্ৰাইজ দিব 3 লাখ। ক'ৰ পৰা আহিছে? নংষ্টেনৰ পৰা আহিছে।
নংষ্টেন আচ্ছা মেঘালয় না এইটো এনেকৈ ছেকেণ্ড প্ৰাইজ লয় 3 লাখ টকা এইটো নংষ্টেনৰ পৰা আহি এই লগে লগে ভিতৰৰ পকেটত ভৰাই আছে দিয়া হ'ব 2 লাখ টকা এখেতে পাইছে আপুনি ক'ৰ পৰা আহিছে দাদা আহিম আহিমৰ পৰা আহিছে নগদ 2 লাখ টকা কেছ আৰু লগতে মাছটো ফ্ৰী দিছে 4 নম্বৰ প্ৰাইজতো 1 লাখ টকা দিছে 2 किलो 240 ग्राम 4 नंबर प्राइस एखेते पाइसे कहाँ से हो आप मेघालय कौन सी जगह पे हाँ कुलेरिया अच्छा এইটো মেঘালয়ৰ পৰা আহিছে বোলে মানে বেছিভাগ মানুহ মেঘালয়ৰ পৰাই পাইছে প্ৰাইজবিলাক এয়া নগদ 1 লাখ টকা আৰু লগতে মাছটো ফ্ৰী এটা 5 नंबर प्राइस 2 किलो 120 ग्राम कहाँ से था बाजेंगडोबा पर आए 5 नंबर प्राइस पाइसे 5 नंबर विजेता আৰু এই বাকিবিলাক কিমানখিনি আছে এইখিনি কমপ্লিট এইটো আপুনি পাইছে ফাৰ্ষ্ট কনসোলেশন প্ৰাইজ ক'ৰ পৰা আহিছে বাজেংডোবাৰে বহুত কেইজনে পাইছে এই ৰিচুৰ পৰা আহিছে বোলে এইটো কনসোলেশন প্ৰাইজ ল'লে 8 নম্বৰ প্ৰাইজ লগতে নগদ ধন বন্ধুসকল এয়া আছিলে আজি গোৱালপাৰা জিলাৰ দৰংগিৰিৰ নিউ মুস্কলি বোলা ঠাইখনৰ এই ফিচিং কম্পিটিশ্যন আপোনালোকক দেখুৱালোঁ এনেকৈ যাই আছোঁ পেকত লুতুৰি পুতুৰি হৈ চেণ্ডেল হাতত লৈ যাই আছোঁ এয়া অৱস্থা নাই আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ জয় অসম।